হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এইফালে আছে আমাৰ মিস্ত্ৰীদা, আৰু মিস্ত্ৰীদাইনো কি কাম কৰি আছে আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইমান বতাহ মাৰি আছে, মোৰ চুলিটো চুটিৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই, বহুত হেভি বতাহ দি আছে মানে। এইজনে একদম গোটেই গছ মানে বেকা হৈ গৈছে, হয়তো মানে গছজোপা পৰি যাবলৈ আছে, ঠিক নাই। এইবোৰ ইমান ডাঙৰ ডাঙৰ গছ আছে দেখিছেনে? এইফালে আছে ঘৰ, এইফালে গছ। মিস্ত্ৰীদা কিবা ক'ব নেকি? এইটো কি বনাই আছে? হেড? আপোনাৰ হেড নে বেলেগৰ হেড? হে, দুটা হেড? এইটো ক'ত লাগিব? মূৰত লাগিব নি? কেই ইঞ্চি লাগিব? 10-12। মূৰত পিন্ধা নহয়, একচুৱেলি ইয়াত দিব, মানে ইয়াত যিহেতু গেট লাগিব, সেই তাৰ পৰা ইয়ালৈকে